নমস্কাৰ আজি মেৰগাঁও UPPL ডিষ্ট্ৰিক্টৰ পৰা আমি প্ৰেছ মিট দিবলৈ ওলাইছোঁ। প্ৰথমে মই প্ৰেছ মিডিয়ালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি পুনৰ আমি প্ৰেছ মিট দিবলৈ ওলাইছোঁ যে আৰু আজি এটা দেশত কৰোণা ভাইৰাছৰ যিটো সন্ত্ৰাস ইয়াক লৈ পেলাই আমাৰ অসমতো এতিয়া যথেষ্টখিনি কৰোণা ভাইৰাছত আক্ৰান্ত ব্যক্তি আমি দেখিবলৈ পাইছোঁ। তো ৰাইজক সাৱধান হ'বৰ কাৰণে মই অনুৰোধ জনাইছোঁ আৰু যিটো আমাৰ সামাজিক দূৰত্ব বজাই ৰাখি আমাৰ যিটো লকডাউন চলি আছে মানি চলিবৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। আমি মূল বিষয়লৈ আহোঁ যে আজিৰ মূল বিষয়টো হৈছে কি বিভিন্ন চেনেলৰ জৰিয়তে BPFৰ মুৰব্বী হাগ্ৰামা মহিলাৰ আমাৰ UPPLৰ মনে সজা কিছুমান অভিযোগ আৰু বিশেষকৈ প্ৰমোদ বড়োৰ প্ৰেছিডেণ্ট প্ৰমোদ বড়োৰ ওপৰত UPPLৰ সভাপতি প্ৰমোদ বড়োৰ ওপৰত এপ্লিকেশ্যন আনি অনা দেখিবলৈ পাইছোঁ। তো ইয়াত আমি ইয়াকে ক'ব বিচাৰিছোঁ যে তেওঁলোকৰ নেতাসকলৰ আজি গুৱাহাটী হেৰাই গৈছে, যে তেখেতসকলে কি কৰিম কি নকৰিম বুলি ভাবি মানুহক জাষ্ট মানসিক চাপ প্ৰয়োগ কৰি পেলাই আমাক বিচলিত কৰিবৰ কাৰণে ষড়যন্ত্ৰ ৰচনা কৰিছে। প্ৰমোদ বড়োৰ নেতৃত্বত থকা UPPLৰ সকলো নেতা কৰ্মীসকল বিচলিত হোৱা নাই, নহয়, আৰু প্ৰমোদ বড়ো কেতিয়াও তেওঁলোকৰ অভিযোগত আমি বিচলিত নহওঁ। কাৰণ আমি সঠিক পথত আমি আছোঁ, ৰাইট পজিশ্যনত আমি আছোঁ। আজি তেখেতসকলে যিখিনি অভিযোগ দিছে মিছা অভিযোগ। আমি যোৱা কেইদিনমানৰ আগত হাগ্ৰামা মহিলাৰীদেৱে দুটা জাগাত আমাৰ প্ৰেছিডেণ্ট প্ৰমোদ বড়োৰ ভোটাৰ লিষ্ট থকা বুলি পেলাই তেওঁ অভিযোগ এটা আনিছে। আৰু এই অভিযোগৰ সন্দৰ্ভত আমি এটা কথাই ক'ব বিচাৰিছোঁ যে এয়া প্ৰমোদ বড়োৰ ভুল নহয়, এয়া ইলেকশ্যন কমিশ্যনাৰে জানিব, ইলেকশ্যন কমিশ্যনে জানিব যে সেই বস্তুটো দুটা জাগাত কেনেকৈ এজন মানুহৰ নাম থাকিবলৈ পালে। নিশ্চয় তেওঁ যোৱা বিগত সময়ছোৱাত এছেম্বলি ইলেকশ্যন বা পাৰ্লিয়ামেণ্ট ইলেকশ্যনতো তেওঁ তামোলপুৰত ভোট দিছে। তাৰ তথ্য প্ৰমাণ আমাৰ হাতত আছে, ফুটেজ আছে, ভিডিঅ' ৰেকৰ্ডিং আছে, মিডিয়াৰ পাৰ্চনৰ ওচৰত আছে, আমাৰ লগত আছে। তো এইবিলাক তামোলপুৰত তেওঁ ভোট দি আছে। তো এইটো কি কাৰণত নাজানো, অভিযোগ বা ইলেকশ্যন কমিশ্যনৰ পৰা তেওঁলৈ এখন নটিচ আহিব লাগিছিল যে দুটাৰ ভিতৰত কোনটো ৰাখিব, তেওঁক কাটিবৰ কাৰণে তেওঁক এটা নটিচ জাৰি কৰিব লাগিছিল, সেইটো ইলেকশ্যন কমিশ্যনৰ পৰা দিয়া হোৱা নাই। তো এই ক্ষেত্ৰত যদি আমি ক'বলৈ যাওঁ, তেখেত হাগ্ৰামা মহিলাৰীদেৱৰ কেবিনেট মেম্বাৰ বহুত কেইজন আছে। আমি MCLA ৰাজীৱ ব্ৰহ্মৰ নাম ক'ব পাৰোঁ, EM, আৰু ডিপুটি চিফ খাম্পা বৰগোহাঞিৰ নাম আমি ক'ব পাৰোঁ। তেখেতৰো দুটা জাগাত ভোটাৰ লিষ্টত নাম আছে। ৰেৱৰীয়া নাৰ্জীহাৰীৰ কথা আমি ক'ব পাৰোঁ, অলিন্দ্ৰ মুছাহাৰীৰ, খগেন মুছাহাৰীৰ কথা আমি ক'ব পাৰোঁ। এওঁলোকৰো দুটা জাগাত একাধিক জাগাত তেওঁলোকৰ ভোটাৰ লিষ্টৰ নাম আছে। তো আমি যদি সেই কথাটো বিগত সময়ছোৱাত আমি তেওঁলোকৰ ওপৰত একো হেৰি কৰা নাই, কাৰণ আমি জানো যে এয়া কোনোবা প্ৰাৰ্থীৰ বা কোনোবা ব্যক্তিৰ ভুল নহয়, এয়া ইলেকশ্যন কমিশ্যনাৰৰ হয়তো ভুল হ'ব পাৰে। তো যিয়ে নহওক বাৰু, এইবিলাক মিছা অভিযোগ দি পেলাই মানুহক মেণ্টেলি চাপ দিবৰ কাৰণে এটা ষড়যন্ত্ৰ কৰি আছে। তাৰ আমি তীব্ৰ প্ৰতিবাদ জনাইছোঁ। হাগ্ৰামাৰ ভৰিৰ তলৰ মাটি লৰিছে, তেওঁ কি কৰিম কি নকৰিম সেই কথাটোক লৈ পেলাই তেওঁ দুধুৰ মুধুৰ অৱস্থাত পৰিছে। আমি হাগ্ৰামাক সন্মান কৰোঁ, হাগ্ৰামা এজন আন্দোলনকাৰী হিচাপে তেখেতক আমি সন্মান কৰোঁ। তেখেতে গণতন্ত্ৰ মানি লোৱাটো অত্যন্ত দৰকাৰ। আমি এইবাৰ গণতান্ত্ৰিক যিটো ছিষ্টেম আছে, এই ছিষ্টেমৰ জৰিয়তে গণতান্ত্ৰিকভাৱে ৰাজনৈতিক ব্যৱস্থাৰে তেখেতক আমি বিদায় দিবলৈ ওলাইছোঁ। তেখেতে এই কথাটো মানি ল'ব লাগে। এইকাৰণে মানি ল'ব লাগে যে আমি গণতান্ত্ৰিক আমি বিশ্বাস কৰোঁ, গণতন্ত্ৰক আমি বিশ্বাস কৰোঁ। কিন্তু বিগত 17 বছৰত হাগ্ৰামাৰ নেতৃত্বত থকা গভমেণ্টখনে, হাগ্ৰামাই যিটো নেতৃত্ব দিলে BPF চৰকাৰখনক, তো তাত কোনো ধৰণৰ ছিষ্টেম তেওঁ মানি লোৱা নাই, কোনো ধৰণৰ গণতন্ত্ৰক ব্যৱস্থাটো তেওঁক সন্মান জনোৱা নাই। তেওঁৰ যিটো ডিক্টেটৰশ্বিপ শাসন ব্যৱস্থা, এই ডিক্টেটৰশ্বিপ শাসন ব্যৱস্থাটো অৱসান ঘটাবৰ কাৰণে আজি ৰাইজে উঠি পৰি লাগিছে। আৰু আমি UPPLে দলে তাৰ
আমি প্ৰত্যাহ্বান জনাইছোঁ BPFৰ ব্যক্তিসকলক, BPFৰ নেতা পালি নেতা, আনকি মই হাগ্ৰামা মহিলা দেৱক মই প্ৰত্যাহ্বান জনাইছোঁ তেওঁলোকৰ হাতত কি উচিত তথ্য পাতি আছে যে UPPLৰ এগেইনষ্টে বা প্ৰমোদ বড়ো ছাৰৰ এগেইনষ্টে কিবা যদি তথ্য পাতি আছে আমাৰ ওচৰত দাঙি ধৰক। কিন্তু আমি তেওঁলোকৰ বিৰুদ্ধে এনেকুৱা তথ্য পাতি আমাৰ হাতত আছে তেওঁলোকৰ বিৰুদ্ধে যদি আমি সৰ্বোচ্চ বিগত 17 বছৰত হাগ্ৰামাৰ নেতৃত্বত থকা BPF গভৰ্ণমেণ্টে বা হাগ্ৰামাই যিটো ডিক্টেটৰশ্বিপ মানে শাসন ব্যৱস্থাৰে যিখিনি দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰিলে তাৰ সকলো তথ্য আমাৰ হাতত আছে। আমি যদি এই তথ্যবিলাক যদি ৰাইজৰ আগত দাঙি ধৰিব লাগে হাগ্ৰামা আজি হিৰোৰ পৰা জিৰো হ'ব। আমি সেইটো কথা সেই কামখিনি আমি কৰিব বিচৰা নাছিলোঁ। হাজাৰ হাজাৰ লাখ লাখ কৰোৰ কৰোৰ টকাৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ অপশাসন এইবিলাখনৰ তথ্য আমাৰ হাতত আছে। আমাৰ হাতত এতিয়াও আছে। আমি এইবিলাক আমি আপোনালোকৰ ওচৰত দেখুৱাব পাৰোঁ যে আজি দুদিনমানৰ আগত পৃথিৱীৰাজ মেছে তেখেতে এটা 15 কোটি টকা ছাটা কেলেংকাৰীৰ দুৰ্নীতিৰ মানে এটা ফাদিল কৰিছিলে। এইটোতো তথ্য সহকাৰে দিছিলে, আমাৰ হাতত আছে সেই তথ্যটো। তো ইয়াৰ উপৰি আমি তেখেতসকলক BPFৰ নেতা পালি নেতা আৰু BPFৰ মুৰব্বী হাগ্ৰামা মহিলা দিৱক আমি প্ৰত্যাহ্বান জনাইছোঁ আমাৰ লগত মুখামুখি বিতৰ্কত লিপ্ত হওক। আমি তাৰ তথ্য প্ৰমাণ দিম। বিগত 17 বছৰত তেওঁলোকে কি কৰিলে কি নকৰিলে সেই হিচাপটো ৰাইজক দিয়ক। তেওঁলোকে আজি ৰাইজক দিব লাগিব। আৰু অহা 5 বছৰত তেওঁলোকে চৰকাৰ গঠন কৰিম বুলি কৈ আছে। অহা 5 বছৰত ৰাইজক চৰকাৰ গঠন কৰিবৰ কাৰণে তেওঁলোকৰ হাতত কি পলিচি আছে, কি মেকানিজম আছে, আমাক তথ্য দাঙি ধৰিব লাগিব। না সূতা কম্বলৰ জৰিয়তে তেওঁলোকে ৰাজনীতিৰ মুনাফাটো আদায় কৰি পেলাই সূতা কম্বল বিলে মানে অহা অনাগত 5 বছৰত তেওঁলোকে শাসন কৰিম বুলি ভাবিছে নেকি? আমি কৈছোঁ UPPL চৰকাৰ আমাৰ গঠন হ'ব। UPPL চৰকাৰে বিগত 17 বছৰত তেওঁলোকে কৰিব নোৱাৰা কামখিনি আমি 5 বছৰত কৰি দেখিম। চুক্তিৰ আধাৰত যিমানবিলাক দফা আছে এইবিলাক আমি 10 বছৰৰ ভিতৰত 100% কাৰ্যকৰী কৰি দেখুৱাইম। আমি এই BTৰ অঞ্চলত এটা সুস্থ পৰিৱেশ মানে সুস্থ সমাজ এখন গঢ়ি তুলিবৰ কাৰণে আমি সক্ষম হ'ম। এইখিনি আমি দৃঢ়তাৰে ক'ব পাৰোঁ। আৰু আমি কৰিব বিচাৰিছোঁ যে বিগত 17 বছৰত তেওঁলোকে কেৱল VCDCৰ ইলেকশ্যনটোকে পাতিব নোৱাৰিলে তেতিয়াহ'লে ৰাইজৰ কি কাম কৰিব? আমি অহা 5 বছৰৰ ভিতৰত শাসনত অহাৰ লগে লগে আমি ভিলেজ কাউন্সিলৰ ইলেকশ্যন পাতিম আৰু তাত প্ৰত্যেকটো জাতি জনগোষ্ঠী সমমৰ্যাদা সম অধিকাৰ তাত আমি প্ৰদান কৰিম। আৰু তাত এইটো কথা কোৱা হৈছে বেংগলী এৰিয়াত বেংগলীয়েই ভিলেজ কাউন্সিলৰ চেয়াৰমেন হ'ব লাগিব, মুছলিম এৰিয়াত মুছলিমে ভিলেজ কাউন্সিলৰ চেয়াৰমেন হ'ব লাগিব, ৰাজবংশী এৰিয়াত ৰাজবংশীয়ে ভিলেজ কাউন্সিলৰ চেয়াৰমেন হ'ব লাগিব, আদিবাসী এৰিয়াত আদিবাসী, নেপালী এৰিয়াত নেপালী, জেনেৰেল কাষ্টৰ মানুহৰ এৰিয়াত জেনেৰেল কাষ্টৰ মানুহেই চেয়াৰমেন হ'ব পাব লাগিব, মেম্বাৰ হ'ব পাব লাগিব। ইয়াত বিভিন্ন জাগাৰ পৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহবিলাকে সমমৰ্যাদা সম অধিকাৰ পাবৰ কাৰণে এই BTR চুক্তিৰ জৰিয়তে সম্পূৰ্ণভাৱে আমি তেখেতসকলক সেই সমমৰ্যাদা দিবৰ কাৰণে আমি ৰাজি আছোঁ। আৰু আমাৰ মেইন মটটো হৈছে সাধাৰণ দুখীয়া গৰীব মানুহবিলাকক মানে এটা সামাজিক মৰ্যাদা দিয়া। মানুহ হিচাপে জীয়াই থাকিবৰ কাৰণে এজন ব্যক্তিক যিমানখিনি গভৰ্ণমেণ্টৰ পৰা মৰ্যাদা দিব লাগে, মানুহৰ যিখিনি বেছিক নিডছ সেইখিনি প্ৰদান কৰিব লাগে, আমি UPPL চৰকাৰ অহাৰ পিছত সেইখিনি 100% আমি প্ৰদান কৰিম। তো তেওঁলোকে আমাৰ ওপৰত যিখিনি ইলিগেশ্যন আছে যে এই ইলিগেশ্যনবিলাক মানে সম্পূৰ্ণ মিছা। আজি প্ৰবীণ বড়ো তেখেত এজন ছাত্ৰ নেতা আছিল, প্ৰাক্তন ছাত্ৰ নেতা প্ৰবীণ বড়ো আছুৰ ছাত্ৰ নেতা আছিলে। তেখেতক আমি সন্মান কৰোঁ, তেখেতৰ আদৰ্শক আমি সন্মান জনাওঁ। তো তেখেতে হাগ্ৰামাৰ দৰে এজন ব্যক্তিৰ ব্যক্তিত্বৰ লগত তেখেতৰ ব্যক্তিত্বটো কিয় একাকাৰ কৰিব বিচাৰিছে? আমি আচৰিত পাইছোঁ যে হাগ্ৰামাৰ লগত বহতীয়া হৈ কিয় চলিব বিচাৰিছে। কিছুমান মিছা অভিযোগ আনি পেলাই মথংকা নামৰ এগ্ৰ' কোম্পানীৰ এগেইনষ্টে যিখিনি এলিগেশ্যন আছে তেওঁৰ হাতত কোনো তথ্য নাই। পৰহি তেওঁলোকৰ চেয়াৰমেনে তেওঁলোকৰ মেম্বাৰবিলাকে স্পষ্টীকৰণ দিছে। তাত তেওঁৰ ইচ্ছা কৰিলে আমি তেওঁলোকৰ ওপৰত মানে মানহানি কেছ দিব পাৰে সেই কোম্পানীয়ে তেওঁৰ ওপৰত, প্ৰবীণ বড়োৰ ওপৰত। কিন্তু আমি প্ৰবীণ বড়োক মানে সন্মান জনাওঁ। তেখেত এখন প্ৰাক্তন ছাত্ৰ নেতা হিচাপে তেখেতৰ মৰ্যাদাটো জীয়াই ৰাখিবৰ কাৰণে, তেওঁৰ ব্যক্তিত্বটো জীয়াই ৰাখিবৰ কাৰণে মিছা অভিযোগেৰে আনত বহতীয়া হৈ পেলাই চলাটো আমি কামনা নকৰোঁ। ভৱিষ্যতত তেখেতক যাতে কোনো তথ্য নোহোৱাকৈ মানুহক ভুৱা প্ৰচাৰৰ জৰিয়তে মানুহৰ যিটো হেয় প্ৰতিপন্ন কৰিব বিচাৰিছে
মানে প্ৰমোদ বড়োৰ ওপৰত তেওঁ হেয় প্ৰতিপন্ন কৰিব বিচাৰিছে তো সেই বস্তুটো বন্ধ হ'ব লাগে মই আপোনালোকক এটা তথ্য তেতিয়াই কৈছোঁ যে এইখন কোনো ধৰণৰ তেওঁৰ হাগ্ৰামা মহিলাৰ ৰিপৰ্টৰ তেওঁৰ নিজৰ পেডত কোনো ধৰণৰ টেণ্ডাৰৰ নটিফিকেশ্যন নাই একো নাই কোনো নিয়ম চিষ্টেম একো নাই ডাইৰেক্ট এজন মানুহক মানে টেণ্ডাৰটো দিব লাগে কামখিনি দিব লাগে বুলি 15 কোটি টকাৰ মহেন্দ্ৰ দত্ত চাটাৰ মানে সাপ্লাইটো দিবৰ কাৰণে এজন মানুহক লিখি দিছে এইটো বিটিসি মানে ডাইৰেক্টৰ PNRD BTC লৈকে তেওঁ হেৰি কৰিছে ইয়াৰ উপৰি আটাইতকৈ ডাঙৰ কথা ইলেকশ্যন অৰ্ডিনেন্স মানে লাগু হৈ থকাৰ সময়ত অধিসূচনা জাৰি কৰাৰ সময়তে তেখেতে কি জানি মোৰ খুব সম্ভৱ সেইদিনাখন তেওঁ মানে নমিনেশ্যন ছাবমিট কৰিছে তেওঁ এজন প্ৰাৰ্থী হয় 16 মাৰ্চৰ দিনাখন তেওঁ এখন মানে সেক্ৰেটাৰী PWD BTC লৈকে এখন নিৰ্দেশ দিছে তেওঁৰ পেডত তেওঁৰ নিজৰ পেডত এখন BTC হাগ্ৰামা মহিলালৈ দিবে মানে পেডত এখন নিৰ্দেশ দিছে মই পেডখন পঢ়ি দিছো কি দিছে তেওঁ sanction and release the following files with scheme serial number with amounts given below under SOPD PWD for the financial year 2019 and 2020 তো এইখানত দিছে তেওঁ লিষ্ট দিছে 11টা স্কিমৰ নাম তেওঁ ইয়াতে উল্লেখ কৰিছে এই 11টা ফাইলৰ এগেইনষ্টে কিমান টকা আপোনালোকে গম পাইছেনে 17 কোটি 51,32,231 টকা এখন মানে বিল মানে হেতু উইথড্ৰ কৰিবৰ কাৰণে ৰিলিজ কৰিবৰ কাৰণে সেক্ৰেটাৰী PWD BTC লৈকে তেওঁ অৰ্ডাৰ জাৰি কৰিছে তো আচৰিত ধৰণৰ কথা মই ভাবি ললো হাগ্ৰামাৰ কোনো সিস্টেম নাই মই ভাবি ললো হাগ্ৰামাৰ কোনো নলেজ নাই তেওঁ কোনো গণতান্ত্ৰিক ব্যৱস্থা মানি নলয় আইন কানুন মানি নলয় মই হেতু ভালদৰে মানি ললো কিন্তু কথা হৈছে কি BTCৰ প্ৰিন্সিপাল সেক্ৰেটাৰী নলেজত নাই নেকি তেওঁ একো নাজানে নেকি BTC প্ৰিন্সিপাল সেক্ৰেটাৰী জানিব লাগিছিল যেটো সময়ত অধিসূচনা জাৰি হৈ আছে অধিসূচনা লাগু হৈ আছে হিটো সময়ত এনে ধৰণৰ অৰ্ডাৰ 16 তাৰিখে অৰ্ডাৰখন দিছে মানে ইয়াতে 16/3/2020 চনত অৰ্ডাৰখন দিছে এখন এজন প্ৰাৰ্থীয়ে সৰকাৰি কাম কাজ অধিসূচনা জাৰি হোৱাৰ পিছত নটিফিকেশ্যন জাৰি হোৱাৰ পিছত কোড অফ কন্ডাক্ট লাগি থকাৰ পিছত কেনেকৈ মানে তেওঁ অৰ্ডাৰ দিব পাৰে কেনেকৈ সৰকাৰি কাম কাজ চলাই থাকিব পাৰে আচৰিত ধৰণৰ কথা ইয়াত কোনো মানে ব্যৱস্থা নাই নেকি কোনো আইনী ব্যৱস্থা নাই নেকি কোনো সিস্টেম নাই নেকি তো আমি দেখিবলৈ পাইছো বিগত 17 বছৰত তেওঁলোকে যিখিনি সিস্টেম মানে কোনো ধৰণৰ সিস্টেম নামানাকৈ তেওঁলোকে চলাই আছে মই সেই কাৰণে মই আজি UPPL ভেৰগাঁৱৰ পৰা ডিস্ট্ৰিক্টৰ পৰা মই প্ৰত্যাহ্বান জনাইছো হাগ্ৰামাৰ এই ডিক্টেটৰশ্বিপ একনায়কত্ববাদ আৰু এই স্বজন তুষণ শাসন মানে সেইবিলাক বন্ধ হ'ব লাগে আৰু তেখেতে অনৰ্থক অনাহকত মিছা অভিযোগ কিছুমান মানে মনে সজাৰ লৰা ধেমালি অভিযোগবিলাক আমাৰ ওচৰত নানাটোৱে ভাল নহলে ইয়াতকৈও ডাঙৰ ডাঙৰ দুৰ্নীতি ভ্ৰষ্টাচাৰৰ তথ্য প্ৰমাণ আমাৰ হাতত আছে আমি তেখেতক আমি প্ৰত্যাহ্বান জনাইছো তেখেতক আমি ইয়াৰ জৰিয়তে ৰাইজৰ আগত দাঙি ধৰিম যাৰ ফলত তেওঁ আজি হিৰোৰ পৰা জিৰো হ'বলৈ গৈ আছে আমি কৈছো গণতান্ত্ৰিক এটা ব্যৱস্থা আছে ৰাজনৈতিক ব্যৱস্থা আছে নিৰ্বাচন হ'ব নিৰ্বাচনত সুস্থ পৰিৱেশ এটা গঢ়ি তোলক আৰু সুস্থ পৰিৱেশৰে এটা নিৰ্বাচন গঠন হৈ যাওক সমাপন হৈ যাওক আমি হেতু কামনা কৰিছো আৰু এই নিৰ্বাচনত কোনো ধৰণৰ ধন বল বাহুবল যাতে নুখুটাই তাৰ কাৰণে মই আহ্বান জনাইছো তেখেতে গণতন্ত্ৰক সন্মান জনোৱাটো উচিত আমি গণতান্ত্ৰিকভাৱে তেখেতক আমি বিদায় দিবলৈ ওলাইছো তেখেতে যদি 17 বছৰত ভাল কাম কৰিছে ৰাইজে কিয় নিদিব ৰাইজক কিয় পইচা দি পেলাই ভোট কিনিবৰ কাৰণে কিয় তেওঁ ৰেডি হৈছে তেওঁলোকৰ প্ৰত্যেকটো সমস্যাত MCLA বিলাকে EM বিলাকে কোটি কোটি টকা ব্যৱহাৰ কৰিবৰ কাৰণে ৰেডি হৈ আছে গাঁৱে গাঁৱে ঘৰে ঘৰে গৈ পেলাই পইচা দিছে মন্দিৰে গৈ পেলাই আজিৰ তাৰিখত বনজাৰ দৈমাৰী খালিংদৰ সমষ্টিৰ EM বনজাৰ দৈমাৰীয়ে কোনো ধৰণৰ স্কিম নোহোৱাকৈ ৰাইজক লাখ লাখ হাজাৰ হাজাৰ টকা হাতত দি পঠাইছে আৰু মন্দিৰ বনাবৰ নামত ফিল মানে আৰ্ট ফিলিং কৰাৰ নামত বিভিন্ন ধৰণৰ নামত ৰাইজক পইচা দি পঠাইছে এইবিলাক ইমান ইলিগেশ্যন কিয় আপোনালোকে যদি বিগত 17 বছৰত ভালেই কাম কৰিছে ৰাইজক কিয় পইচা দিব লগা হ'ল আজি ভোট কিনিব কিয় লগা হ'ল আজি তেওঁলোকে অধিসূচনা ভংগ কৰি পেলাই গাঁৱে গাঁৱে গৈ পেলাই মানুহ জমাই পেলাই এতিয়াও অৰ্গেনাইজ মোবিলাইজ কৰি আছে মই যোৱাটো প্ৰেছ মিটত মই কৈছো তেখেতক তথ্য সহকাৰে তেখেতসকলক আমি দিছো তাৰ পিছতো প্ৰশাসনে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হোৱা নাই আমাৰ তাত ভিডিঅ' ৰেকৰ্ডিং আছে যেটো ভিডিঅ' ৰেকৰ্ডিং
এজন সুস্থ মানুহে এজন ভাল মানুহে শুনিবলৈও টান লাগে ইমান নিকৃষ্টভাৱে খালিংদুৱাৰ সমষ্টিৰ এজন প্ৰাক্তন মানে TCLCCৰ মানে চেয়াৰমেনে নিকৃষ্টভাৱে টংলা আঞ্চলিক এপছৰ সভাপতিক মানে লাইফ থ্ৰেটেনিং দি পেলাই বেয়া তেওঁ মানে হেৰি কৰিছে মানে মোবাইলত হুমকি দিছে তো তেওঁলোকে শ্বুট কৰিম বুলি পেলাই কৈছে তেওঁৰ ল'ৰা ছোৱালীক অপহৰণ কৰিম বুলি কৈছে তো তাৰ পিছতো মানে প্ৰশাসনে তেওঁলোকৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই তো অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা মই যোৱা প্ৰেছ মিটত কৈছোঁ প্ৰশাসনক মই অনুৰোধ কৰিছোঁ DCৰ পৰা SDOৰ চিভিলৰ পৰা আৰম্ভ কৰি পেলাই SDCৰ পৰা পুলিচ প্ৰশাসন SP DSP SDPO OC লৈকে মই অনুৰোধ কৰিম যাতে তেখেতসকলে কোনো ধৰণৰ পলিটিকেল পাৰ্টিৰ লগত বায়াজ হৈ পেলাই নচলে তেওঁলোকৰ যিটো স্বাধীনতা তেওঁলোকৰ যিটো আইনী ব্যৱস্থা এই আইনী ব্যৱস্থাটো যাতে কাৰোবাৰ ওচৰত বিক্ৰী নকৰে আৰু প্ৰশাসনিক ব্যৱস্থাটো যাতে তেওঁলোকৰ মানে ৱেটলেছ নকৰে তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ আৰু নিৰপেক্ষভাৱে এই অঞ্চলত থকা পৰিৱেশটো যাতে সুস্থ কৰি ৰাখিব পাৰে তাৰ কাৰণে মই তেখেতসকলক অনুৰোধ জনাইছোঁ আমি তেখেতসকলক সহায় কৰিম আমাৰ হৈ পেলাই বায়াজ হৈ পেলাই চলিব নালাগে আমি তেখেতসকলক সহায় কৰিম প্ৰশাসনে এটা ভাল পৰিৱেশ আনি দিয়ক আমি যাতে সুস্থভাৱে আমি মানে এই হেৰিটো কৰিছোঁ মানে নিৰ্বাচনটো আমি চলাই নিব পাৰোঁ তো ইয়াৰ পিছত আৰু বহুত তথ্য আছে আমাৰ হাতত আমি তেখেতসকলক দিব পাৰোঁ মই সেইকাৰণে কৈছোঁ হাগ্ৰামাৰ নেতৃত্বত থকা BPF দলক মই আহ্বান জনাইছোঁ প্ৰত্যাহ্বান জনাইছোঁ যে মুকলিভাৱে বিতৰ্কত আমাক লগত লিপ্ত হওক মুকলিভাৱে তেওঁ আমাৰ তথ্য সহকাৰে তেওঁলোকক আমি দাঙি ধৰিম বিগত 17 বছৰ তেওঁলোকে কিমানখিনি কৰিলে আৰু কিমান কৰিবলগীয়া আছিল যিমানখিনি কৰিলে সেই তাৰ তথ্য আমি 1 বছৰত কৰিম যিমানখিনি 17 বছৰত কৰিলে আমি 1 বছৰত কৰিম আৰু যিমানখিনি কৰিব পৰা নাই সেই কামখিনি আমি 5 বছৰত কমপ্লিট কৰি পেলাই ৰাইজক আমি এটা ভাল পৰিৱেশ সুস্থ পৰিৱেশ দিবৰ কাৰণে আমি ৰাজি আছোঁ তো আমি UPP দলৰ পৰা এইটোৱে তেওঁলোকক প্ৰত্যাহ্বান জনাইছোঁ অহা 10 বছৰৰ ভিতৰত BTRৰ যিমানখিনি চুক্তি আধাৰত যিখিনি দফা আছে সেই দফাখিনি আমি 100% কাৰ্যকৰী কৰাৰ ক্ষেত্ৰতো আমি ৰাইজক সহায় বিচাৰিছোঁ ৰাইজে আমাক পৰিৱৰ্তন এটা বিচাৰিছে মই অৱশেষত এটাই কথা আপোনালোকক ৰাইজক মই অনুৰোধ জনাম যে ভাষা ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো জাতি জনগোষ্ঠী এক হৈ পেলাই একমাত্ৰ পৰিৱৰ্তনৰ স্বাৰ্থত আমি এক হোৱাটো অত্যন্ত প্ৰয়োজন একনায়কত্ববাদ শাসন দুৰ্নীতি ভ্ৰষ্টাচাৰ অৱসান হ'ব লাগে হাগ্ৰামাৰ নেতৃত্বত থকা BPFৰ যিখিনি অপশাসন সেইটো মানে আজিৰ তাৰিখত অৱসান ঘটিব লাগে গণতান্ত্ৰিকভাৱে তেওঁলোকক আমি বিদায় দিব লাগে ৰাইজে ইয়াত হাত উজান দিব লাগে মই অনুৰোধ কৰিছোঁ তেওঁলোকৰ ভৱিষ্যত এখন সুন্দৰ ঘৰ গঠন হোৱাৰ স্বাৰ্থত তেওঁলোকে এখন সুস্থ সমাজ গঢ়াৰ স্বাৰ্থত তেওঁলোকৰ ঘৰৰ মন্দিৰটো গীৰ্জাটো মছজিদটো আদি বাথৌ মন্দিৰটো গঠন হোৱাৰ স্বাৰ্থত সাধাৰণ ব্যক্তিয়ে তেওঁলোকৰ মৌলিক অধিকাৰটো পোৱাৰ স্বাৰ্থত এটা পৰিৱৰ্তনৰ স্বাৰ্থত তেওঁলোকে আজি UPPৰ ওচৰত মানে সমৰ্থন জনাওক আমি তেখেতসকলক আহ্বান জনাইছোঁ অনুৰোধ জনাইছোঁ যাতে আমাৰ এই একনায়কত্ববাদটো আমাৰ অৱসান ঘটায় তো মই আজি ইয়াৰ বাহিৰেও মোৰ সতীৰ্থ আছে সমল দৈমাৰী তেখেতে কিছুমান কথা ক'ব যে আজিৰ তাৰিখত হাগ্ৰামাৰ হেৰিটো মানে সম্পত্তিৰ হিচাপ তেওঁ কিমান দিছে ইলেকশ্যনত সম্পত্তিৰ হিচাপ কিমান দিছে আমি আৰু এটা কথা ক'ব বিচাৰিছোঁ আজিৰ তাৰিখত হাগ্ৰামাৰ নেতৃত্বত থকা যিসকল ব্যক্তি আছে মানে কেবিনেট মেম্বাৰ আছে EM আছে MCLA আছে তেওঁলোকৰ মেক্সিমামৰ যিবিলাক মানে ডকুমেণ্টছ আছে মানে কোৱালিফিকেশ্যন আছে তাৰ ওপৰতো আমাৰ কিছুমান সন্দেহ আছে কিমান কোৱালিফাইড কিমান শিক্ষিত আমি জানিব লাগিব কাৰণ বিগত সময়ত তেওঁলোকৰ কাৰুকাৰ্যই আমাক প্ৰমাণিত কৰিছে যে এজন অশিক্ষিত ব্যক্তি মানুহৰ যিটো চিন্তাধাৰা থিংকিং তেনেকুৱা ধৰণৰ এটা চিন্তাধাৰাৰে তেওঁলোকে কামবিলাক কৰি থকা আমি দেখিবলৈ পাইছোঁ তো সেইকাৰণে মই অনুৰোধ জনাম ৰাইজক যে পৰিৱৰ্তনৰ স্বাৰ্থত এখন সুস্থ সমাজ গঢ়াৰ স্বাৰ্থত এখন সুস্থ ঘৰ গঢ়াৰ স্বাৰ্থত সকলো সম অধিকাৰ পোৱাৰ স্বাৰ্থত মানে আজি নতুন এটা পৰিৱৰ্তনৰ স্বাৰ্থত তেওঁলোকে সকলো একলগ হৈ ওলাই আহি পেলাই আমাৰ লগত সহযোগ কৰক আমি ৰাইজক সহযোগ